মানে 68খন বুথ সেন্টার আছে ইয়ারে 68খন বুথ কমিটির 25 জনকৈ ইয়াত আমি ডেলিগেট আমি দিছো আৰু আমাৰ 9খন প্ৰাইমাৰী আছে আমাৰ 9খন প্ৰাইমাৰীৰ পৰা 100 জনকৈ আমি ইয়াত ডেলিগেট আমি মাতিছো আৰু প্ৰত্যেকটা ইউথ ওমেন আৰু বিএসইউ 100 জনকৈ আমি ইয়াত নিমন্ত্ৰণ জনাইছো আৰু ব্লক কমিটিৰ আমাৰ বিপিএফ ব্লক কমিটি মহিলা ব্লক কমিটি ইউথ ব্লক কমিটি বিএসইউ ব্লক কমিটি রাজবংশী খোস রাজবংশী বিপিএফ সেল ব্লক কমিটি মাইনরিটি সেল বিপিএফ ব্লক কমিটি আৰু আদিবাসী সেল বিপিএফ ব্লক কমিটিৰ আজি টোটেল ইয়াত 5400 জন ডেলিগেট স্ট্ৰেং ইয়াত উপস্থিত হৈছে আৰু সব মিলি পেলাই 5000 ডেলিগেট আজি ইয়াত পাৰ্টিসিপেট কৰিছে ইয়াত খালি আমাৰ কৰ্মীসকলৰে মিটিং হয় এই কৰ্মী সভাত আমি বুথ লেভেলত আমাৰ প্ৰত্যেকটা বুথ কৰ্মীসকলক বুথৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী সকলক আমাৰ দলৰ সভাপতি মহোদয়ে ইতিমধ্যে 4 জনকৈ এজন বুথ প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু সদস্যসকল প্ৰত্যেকজনেই আমাৰ বিপিএফ কৰ্মীসকলক 4 জনকৈ কৰ্মী সৃষ্টি কৰাৰ কাৰণে বা হাতত লৈ থাকিবৰ কাৰণে আজি নিৰ্দেশ কৰিছে এই হিচাপত আমাৰ সালাকাটি ব্লকত আমাৰ নাইকমেও আমি 5000 কৰ্মী আমি আছো 5 জন মানে 5000 কৰ্মীয়ে 4 জনকৈ আমাৰ বিপিএফ কৰ্মীসকলক ধৰি ৰাখাৰ কাৰণে মানে আমাৰ বিপিএফ কৰ্মীৰ লগত সদায় কাম কৰি যাবৰ কাৰণে আমি দায়িত্ব লৈছে আৰু আজি আমি সভাপতিৰ নিৰ্দেশ মতে আৰু আমি আজি দায়িত্ব পালো এই দায়িত্বখন প্ৰত্যেক কৰ্মীসকলে আমাৰ বিপিএফ প্ৰেমী কৰ্মীসকলে আমাৰ বিপিএফক ভাল পোৱা চেম্পিটাইজাৰ বিপিএফৰ প্ৰতি বিপিএফৰ আদৰ্শৰ প্ৰতি মানে সন্মান থকা মানে বিশ্বাস থকা এই সকলক বিপিএফৰ প্ৰতি সদায় মানে আদৰ্শৰ প্ৰতি যাতে তেওঁলোকে বিপিএফ হৈ থাকে তাৰ কাৰণে আমি আজিৰ পৰা এটা মনোবল আমি পালো এই মনোবল লৈ পেলাই আজি আমাৰ কৰ্মীসকলে ইয়াৰ পৰা নিজৰ গাঁও নিজৰ বুথ লেভেলত নিজৰ ঘৰত গৈ পেলাই সকলোৰে লগত বিপিএফৰ প্ৰতি আলোচনা কৰিব আগন্তুক নিৰ্বাচনত যাতে আমি বিজয়ী হয় তাৰ কাৰণে প্ৰত্যেকটা আমাৰ কৰ্মীসকলক আজি এই সভাগৃহৰ পৰা আমি তেখেতসকলক নিৰ্দেশ দিছো আৰু তেখেতসকলে আমাৰ সভাপতি হাগ্ৰামা মহিলাৰী দেৱৰ নিৰ্দেশ লৈ নিজৰ ঘৰত নিজৰ গাঁৱত গৈ বিপিএফৰ প্ৰতি তেখেতসকলে ৰাইজৰ লগত কথা পাতিব কাম কৰিব আশা ৰাখিছো সালাকাটি সমষ্টি হিচাপে আমি বহু সংখ্যক ভোট আগন্তুক এমপি ইলেকশ্যনত ভোটদান কৰাৰ কাৰণে এটা প্ৰচেষ্টা বুলি আজি এই সভাখন আমি পাতিছো আৰু সেই সভাৰ জৰিয়তে সালাকাটি ব্লকত বহুত বিপিএফ কৰ্মী সৃষ্টি হ'ব আৰু বিপিএফ কৰ্মীসকলে বিপিএফৰ প্ৰতি কাম কৰি আমাৰ বিপিএফ দলৰ কেণ্ডিডেট তেখেতক বহু বিপুল ভোটত জিকাৱাৰ কাৰণে কাম কৰিব বুলি মোৰ আশা আছে বিটিআৰआव मोनसे गोजोनथाव खौरां बिटिआरनि सदर सहर कक्राझारनि जेडी रोडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड शोरूमनि गोजौआव थानाय आइ आफा बिएम इन्स्टिट्यूट अफ पेरामेडिक्स बे आइ आफा बिएम इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन बे पेरामेडिक्सआव गावारि सोलोंथायखौ थाखो 12 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन बिटिआरनि सदर सहर कक्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा बिएम इन्स्टिट्यूट अफ पेरामेडिक्सआ
नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्नोलॉजी, फार्स्ट एड पेशेंट केयर एंड एसिस्टेंट नार्सिंग, ओटी टेक्निशियन, आईसीयू टेक्निशियन, रेडियोलॉजी टेक्निशियन कोर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्लोमाखौ लानो हागोन। लोगोसे गासैबो डिप्लोमाखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सनि नैबे मोबाइल नम्बर 9395899391 86383914746 आव थोंजों सुलाद लाहरनो हागोन।